Hello everyone. আজি আমি SCERTৰ ক্লাছ 9ৰ ইংৰাজী কিতাপখনৰ কবিতা A Slumber Did My Spirit Seal কবিতাটো আলোচনা কৰিবলৈ লৈছোঁ। এই কবিতাটো লিখিছে বিখ্যাত romantic কবি William Wordsworth and today your teacher is Sangeeta Fukan and I would like to welcome everyone to my channel Study Assam. ভিডিঅ'টো চাই ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিবা যাতে এনে ধৰণৰ নতুন নতুন ভিডিঅ'ছবিলাকৰ নটিফিকেশ্যন তোমালোকে পাই থাকা। So today's poem is A Slumber Did My Spirit Seal. আহাচোন কবিতাটো পঢ়াৰ আগতে আমি প্ৰথমে কবিজনৰ বিষয়ে অলপমান জানি লওঁ। ইংৰাজী কবি ৰোমান্টিক কবি উইলিয়াম ৱৰ্ডছৱৰ্থ এজন মহান কবি। তেখেতে বহুত কবিতা লিখিছে আৰু তেখেতৰ ফেমাছ পোয়েমৰ কালেকশ্যন লিৰিকেল বেলেডছৰ পৰা এই কবিতাটো অনা হৈছে এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল। আৰু এই কবিতাটোত কবিয়ে নিজৰ প্ৰেয়সী মানে লুচিৰ কথা কৈছে বুলি বহুতে কয়। ইয়াত মই বহুতে কয় বুলি এই কাৰণে কৈছোঁ কাৰণ এই কবিতাটোত সঁচাকৈ কবিয়ে লুচিৰ বিষয়ে কৈছে নে কবিয়ে আন কোনো এনে মহিলাৰ কথা কৈছে যাক কবিয়ে বহুত বেছি পচন্দ কৰে বা ভাল পায়, সেই কথাটো লৈ পেলাই আজিৰ পৰ্যন্ত বহুত কণ্ট্ৰভাৰ্চি আছে। কিন্তু যেহেতু লুচি পোয়েমছ বুলি বহুত কবিতা উইলিয়াম ৱৰ্ডছৱৰ্থে লিখিছে, সেই গতিকে আমি ধাৰণা কৰিব পাৰোঁ যে এই কবিতাটোত মানে এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল নামৰ কবিতাটোত কবিয়ে নিজৰ প্ৰেয়সী লুচিৰ কথাই ব্যক্ত কৰিছে আমাৰ আগত। আহচোন এবাৰ আমি লাইন বাই লাইন কবিতাটো পঢ়োঁ প্ৰথমে আৰু কবিতাটো পঢ়াৰ পাছত আমি কবিতাটোত থকা ডিফিকাল্ট ৱৰ্ডছবিলাকৰ মিনিংবোৰ জানিম আৰু লগতে কবিতাটোৰ অৰ্থটো আমি বুজিবলৈ প্ৰয়াস কৰিম। এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল বাই উইলিয়াম ৱৰ্ডছৱৰ্থ। A slumber did my spirit seal. I had no human fears. She seemed a thing that could not feel the touch of earthly years. No motion has she now, no force. She neither hears nor sees. Rolled round in earth's dural course with rocks and snows and trees. এই কবিতাটো এটা লিৰিকেল বেলেড হয় আৰু এই কবিতাটোত কবিয়ে নিজৰ প্ৰেয়সীৰ মৃত্যুটো মৌৰ্ণ কৰে, নিজৰ প্ৰেয়সীৰ বা নিজৰ ভাল লগা এগৰাকী মহিলাৰ মৃত্যুত তেখেতে দুখ প্ৰকাশ কৰে এই কবিতাটোৰ জৰিয়তে। আহচোন এইবাৰ এতিয়া আমি প্ৰথম দুটা লাইন চাওঁ আৰু এই কবিতাটো দেখিছা চাগে তোমালোকে যে কবিতাটো বহুত চুটি কবিতা হয় আৰু মাত্ৰ 8 শাৰী আছে কবিতাটোত। এই কবিতাটোৰ প্ৰথম 4 শাৰীৰ ভাৱো বেলেগ আৰু শেষৰ 4 শাৰীৰ ভাৱটো বেলেগ। প্ৰথম 4 শাৰীত কবিয়ে নিজৰ প্ৰেয়সীৰ প্ৰতি থকা অফুৰন্ত ভালপোৱা প্ৰেম আৰু কবিয়ে নিজৰ প্ৰেয়সীক হেৰুৱাব নিবিচাৰাৰ যিটো ভয় বা প্ৰেয়সীৰ পৰা আঁতৰ হ'ব নিবিচাৰা যিটো মনোভাৱ, সেই কথাটো প্ৰকাশ পাইছে। আৰু লাষ্টৰ যি 4টা লাইন, এই 4টা লাইনত কবিৰ প্ৰেয়সীৰ মৃত্যু ঘটে বুলি আমি গম পাম আৰু গম পাম যে কবিয়ে নিজৰ প্ৰেয়সীৰ মৃত্যুত কেনেকৈ ভাগি পৰিছে আৰু অৱশেষত কবিয়ে এই সত্যটো কেনেকৈ মানি লৈছে যে মৃত্যু পৃথিৱীৰ আটাইতকৈ ডাঙৰ সত্য আৰু এই কথাটো কেনেকৈ কবিয়ে একচেপ্ট কৰিছে সেই কথাটো আমি লাষ্টত গম পাওঁ। আহাচোন সকলোৱে এবাৰ আমি কবিতাটোৰ প্ৰথম ষ্টাঞ্জাটোলৈ মন দিওঁ। A slumber did my spirit seal. I had no human fears. Slumber মানে হ'ল নিদ্ৰা, টোপনি। ইয়াত আমাৰ সম্পূৰ্ণ টোপনিৰ কথা বুজোৱা নাই, ইয়াত অলপমান চেতনা থকাৰ অৱস্থাত যিটো আমাৰ টোপনি আহে সেই টোপনিৰ কথা কৈছে। স্পিৰিট মানে হ'ল চৌল, আত্মা। আমাৰ সকলোৰে এটা আত্মা আছে তোমালোকে জানা। চিল মানে হ'ল টু ফাইনেলাইজ ছামথিং, বন্ধ কৰি দিয়া কিবা এটা। I had no fears. হিউমেন ফিয়াৰ্ছ নাই কবিৰ, মানে no human fears, মানুহৰ যিখিনি ভয় থাকে সেই ভয়খিনি কবিৰ শেষ হৈ গৈছে। এই দুটা লাইনৰ জৰিয়তে আমি গম পাইছোঁ যে কবি এক কাল্পনিক জগতত আছে, বাস্তৱ জীৱনৰ কোনো ধৰণৰ ঘটনাই বা কোনো ধৰণৰ বিষাদে তেখেতক স্পৰ্শ কৰিব পৰা নাই। She seemed a thing that could not feel the touch of earthly years.
এই বাক্য দুটাত she শব্দটো এটা বৰ গুৰুত্বপূৰ্ণ শব্দ কাৰণ ইয়াত she শব্দটোৱে কবিৰ প্ৰেয়সী লুচিৰ কথা বুজাইছে কবিৰ মতে কবিয়ে লুচিক ইমানেই বেছি পছন্দ কৰে বা ভাল পায় যে কবিয়ে ভাবে যে সময়ে লুচিক কেতিয়াও সলনি কৰিব নোৱাৰে আৰু লুচি কেতিয়াও সলনি নহয় The touch of earthly years এই বাক্যটোৱে এই ভাৱৰ কথা প্ৰকাশ কৰিছে যে পৃথিৱীত সকলো বস্তুৱে চিৰস্থায়ী নহয় সকলো বস্তুৱে সময়ৰ সোঁতত সলনি হৈ যায় লাহে লাহে দিন বাগৰিবলৈ ধৰে আৰু তাৰপিছত বছৰ বাগৰিব ধৰে আৰু মানুহ ডেকাৰ পৰা বুঢ়া হৈ যায় কিন্তু কবিৰ মতে লুচি কেতিয়াও সলনি হ'ব নোৱাৰে কবিৰ দৃষ্টিত লুচি যেনেকুৱা সদায় লুচি তেনেকুৱাই হৈ থাকিব কবিৰ মনত লুচিৰ প্ৰতি যি অফুৰন্ত ভালপোৱা আছে আদৰ আছে মৰম চেনেহ আছে সেইখিনি কেতিয়াও সময়ৰ সোঁতত শেষ হৈ নাযায় আৰু কবিৰ মতে লুচি চিৰসেউজ হৈ থাকিব কোনোদিনে লুচি সলনি নহয় বা কোনোদিনে সময়ৰ সোঁতে লুচিক আঁতৰাই লৈ যাব নোৱাৰে বা লুচিক সময়ৰ সোঁতে কোনোদিন সামৰি ল'ব নোৱাৰে কবিতাটোৰ লাষ্টৰ বাক্য কেইশাৰী প্ৰথম চাৰিশাৰীতকৈ সম্পূৰ্ণ বেলেগ কাৰণ লাষ্টৰ চাৰিশাৰীত আমি গম পাম যে কবিৰ প্ৰেয়সী লুচিৰ মৃত্যু হৈছে আৰু সেই মৃত্যুক সহজভাৱে কবিয়ে ল'ব পৰা নাই কিন্তু লাষ্টৰ বাক্য দুখাৰীত আমি গম পাম যে কবিয়ে অনুভৱ কৰিছে যে লুচিৰ সঁচাকৈ মৃত্যু হৈছে আৰু তেখেতে ৰিয়েলিটিটো সত্যটোক একচেপ্ট কৰিছে তেখেতে গ্ৰহণ কৰিছে এই কথা যে লুচি আৰু এতিয়া বৰ্তমান তেখেতৰ কাষত নাই No motion has she now, no force, she neither hears nor sees. এই বাক্য কেইশাৰীয়ে আমাক বুজাইছে যে লুচিৰ মৃত্যু হৈ গৈছে মানুহৰ মৃত্যু হোৱাৰ পিছত কি হয় বডিত কোনো ধৰণৰ মোশন নাথাকে কোনো ফ'ৰ্চ নাথাকে মৃত ব্যক্তিজনে কাণেৰে শুনিব নোৱাৰে চকুৰে চাব নোৱাৰে সো এই বাক্য কেইশাৰীয়ে আমাক বুজাইছে যে লুচিৰ মৃত্যু হৈছে লুচি এতিয়া তোমাৰ মোশনলেছ বডিৰ নিচিনাকৈ আছে যি একো শুনিব নোৱাৰে একো চাব নোৱাৰে আৰু লুচি কবিৰ পৰা আঁতৰি গৈছে এনেধৰণে rolled round in earth's diurnal course মানে হ'ল পৃথিৱীৰ গতি আমি সকলোৱে জানো যে পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰে আৰু নিজ মেৰুদণ্ডত ঘূৰি পৃথিৱীয়ে সূৰ্যৰ চাৰিওকাষে ঘূৰে ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে এই বাক্যশাৰীৰ জৰিয়তে কবিয়ে এইটো বুজাইছে যে যিদৰে পৃথিৱী সূৰ্যৰ চাৰিওকাষে ঘূৰি আছে ঠিক সেইদৰে লুচিও এতিয়া পৃথিৱীৰ লগত মিলি পৃথিৱীৰ লগতে সূৰ্যৰ চাৰিওফালে ঘূৰি আছে কবিৰ মতে লুচি মৃত্যুৰ পাছত প্ৰকৃতিৰ লগত লুচি মিলি গৈছে আৰু সেইবাবে কবিয়ে লিখিছে যে উইথ ৰকছ এণ্ড ষ্ট'নছ এণ্ড ট্ৰিজ কবিৰ মতে বৰ্তমান লুচিয়ে ৰক ষ্ট'নছ আৰু ট্ৰিজৰ দৰে প্ৰকৃতিৰ লগত মিলি প্ৰকৃতিৰ লগত বিলীন হৈ পৰিছে লাষ্টৰ চাৰিশাৰীত কবিয়ে আমাক বুজাইছে যে কবিয়ে বাস্তৱৰ কঠোৰ পৰিস্থিতিৰ লগত সন্মুখীন হ'বলৈ শিকিলে আৰু এই কঠোৰ বাস্তৱে কবিৰ নিদ্ৰা ভংগ কৰিলে আৰু কবিয়ে এতিয়া বুজি উঠিছে যে তেওঁৰ প্ৰেয়সীৰ মৃত্যু হৈছে আৰু পৃথিৱীৰ শিল বালি গছ গছনিৰ লগত তেওঁৰ প্ৰেয়সী এতিয়া বিলীন হৈ পৰিছে এই কবিতাটো যথেষ্ট এটা সুন্দৰ কবিতা এই কবিতাটোৰ জৰিয়তে কবি উইলিয়াম ৱৰ্ডছৱৰ্থে আমাক বুজাইছে যে আপোনজনক হেৰুৱাৰ বিষাদ বা বেদনা কি হ'ব পাৰে আমি সকলোৱে নিজৰ আপোনজনক ভাল পাওঁ সেই আপোনজন আমাৰ মা দেউতা আমাৰ ভাই ককাই বাই ভনী হ'ব পাৰে বা অন্য কোনো এজন হ'ব পাৰে তেনেকুৱা এজন ব্যক্তিক আমি জীৱনত যদি হেৰুৱাওঁ তে সেই হেৰুৱালে আমাৰ কি অনুভৱ হ'ব পাৰে সেই অনুভৱখিনি বুজাবলৈ কবিয়ে আমাক চেষ্টা কৰিছে এই কবিতাটোৰ জৰিয়তে লুচিৰ মৃত্যু হৈছে আৰু লুচিয়ে মৃত্যুৰ পাছত
প্ৰকৃতিৰ বা পৃথিৱীৰ শিল বালি গছ গছনিৰ লগত মিলি গৈছে আৰু মিলি পৃথিৱীৰ যিটো প্ৰচেছ ডিউৰেনেল কোৰ্স মানে পৃথিৱীখন নিজ মেৰুদণ্ডত ঘূৰি থকাৰ যিটো প্ৰচেছ সূৰ্যৰ চাৰিওকাষে সেই প্ৰচেছটোৰ এক অংশ হৈ পৰিছে বুজি পাইছা চাগৈ তোমালোকে আহাচোন এইবাৰ আমি এই কবিতাটোৰ সামাৰিটো আমি ইংলিছত চাওঁ The poet admits that he was in a sort of deep sleep, but he did not fear the harsh reality of life. He had taken life for granted and had never thought that one day death could separate him from his beloved Lucy. For him, she was like an immortal goddess who was unaffected by age and morality. As she is dead, she lies motionless. She cannot hear or see. She has been buried in the earth and rotates along with the earth. One day, she will get assimilated with the trees, rocks, and snows that are a part of the earth. আহাচোন এইবাৰ আমি এই কবিতাটোৰ ৰাইমিং ৱৰ্ডছখিনি চাওঁ feel, feel, fears, years, force, course, seas, trees. এইকেইটা হ'ল এই কবিতাটোৰ ৰাইমিং ৱৰ্ড আশা কৰোঁ তোমালোকে কবিতাটো বুজি পালা কবিতাটো এটা খুব ধুনীয়া কবিতা মনত ৰাখিবলৈ চেষ্টা কৰিবা কবিতাটো আৰু কিবা যদি তোমালোকে বুজি নোপোৱা আছে কমেণ্ট বক্সত তোমালোকে লিখিব পাৰা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো ক্লিক কৰিবা যাতে নতুন নতুন ভিডিঅ'ছবিলাক তোমালোকে প্ৰথমতেই চাবলৈ পোৱা থেংক ইউ